নমস্কাৰ বন্ধুসকল, প্ৰতিদিনৰ নিচিনা আজিও এটা নতুন খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত। বন্ধুসকল, যে চৰকাৰী ঘৰৰ নতুন কিন্তু নিয়ম আহি গৈছে। কি নিয়ম মানিব লাগিব? যদি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকে মানিব লাগিব 8টাকৈ নিয়ম। কি এই নিয়ম কেইটা আৰু কোনসকলে মানুহে চৰকাৰী ঘৰ পাব আৰু কোনসকলে নাপায়, সম্পূৰ্ণ কিন্তু ইয়াত নিয়ম আছে যে কোনসকলে পাব কোনসকলে নাপাব। 8টাকৈ নিয়ম আহি গৈছে চৰকাৰী ঘৰৰ, যে আপোনালোকেও পাব নে নাই সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। তো এই 8টা নিয়ম আপোনালোকে চাই লওক কেনেকুৱা কি হয়। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাওক, তেনেহ'লে বুজিব পাৰিব। তো বন্ধুসকল, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সকলোৰে আগত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। বন্ধুসকল, ইয়াত চাওক যে চৰকাৰী ঘৰৰ ডাঙৰ খবৰ 2023। যদি আপোনালোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে, বন্ধুসকল চাই থাকক ভিডিঅ'টো। বন্ধুসকল, যিসকল মানুহে 2023 চনত চৰকাৰী ঘৰ পাব আৰু যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আছে আৰু সেইসকল মানুহে মানিব লাগিব এইকেইটা নতুন নিয়ম, নহ'লে নাপাব চৰকাৰী ঘৰৰ দ্বিতীয় কিস্তিৰ টকা। বন্ধুসকল, কোনকেইটা নিয়ম মানিব লাগিব আহক চাই লওক। বন্ধুসকল, আপোনালোকৰ এই 8টা নিয়ম মানিব লাগিব। স্ক্ৰীনত চাই আছে যে বন্ধুসকল চাই লওক আমি কি নিয়মকেইটা মানিব লাগিব। বন্ধুসকল, ইয়াত দিছে যে নিয়মবোৰ চাওঁ আহক। বন্ধুসকল, 1 নম্বৰত কি দিছে যে চৰকাৰী ঘৰ নিজৰ নামৰ মাটিত বনাব লাগিব। যে আপোনালোকে নিজৰ মাটিত চৰকাৰী ঘৰ বনাব লাগিব। কোৰ্টত গোচৰ চলি থকা মাটিত ঘৰ বনাব নোৱাৰিব। যদি আপোনালোকৰ মাটিৰ কিবা প্ৰব্লেম হৈ আছে কোৰ্টৰ গোচৰত, তেতিয়াহ'লে আপোনালোকে এই মাটিত ঘৰ বনাব নোৱাৰিব। 2 নম্বৰত কি কৈছে যে চৰকাৰী ঘৰত টকা পোৱাৰ পিছত ঘৰ বনোৱাটো বাধ্যতামূলক, নহ'লে প্ৰথম কিস্তি পোৱাৰ পিছত দ্বিতীয় কিস্তি নাপাব। বন্ধুসকল, যদি আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰে কিন্তু ঘৰ নবনায়, তেনেহ'লে এইটো কিন্তু নহ'ব। তো আপোনালোকে ইয়াক কৈছে যে ঘৰ বনোৱাটো বাধ্যতামূলক আৰু এটা কিস্তি পাব আৰু নেক্সট কিস্তি আপোনালোকে নাপাব। বন্ধুসকল, 3 নম্বৰত কৈছে যে চৰকাৰী ঘৰখন বনাওঁতে মানিব লাগিব চৰকাৰী নিয়ম, নহ'লে তদন্ত ধৰা খালে শাস্তি হ'ব পাৰে। বন্ধুসকল, যেতিয়া আপোনালোকে চৰকাৰী ঘৰ পাব তেতিয়া বনোৱা ষ্টাৰ্ট কৰিব আৰু চৰকাৰী নিয়ম যদি নামানে তেতিয়াহ'লে আপোনালোকৰ তদন্ত হ'ব কৰি আপোনালোকক শাস্তিৰ ব্যৱস্থা কৰা হ'ব বুলি কৈছে। বন্ধুসকল, 4 নম্বৰত কি কৈছে যে পকী ঘৰ থকাসকলে নাপাব চৰকাৰী ঘৰ। পকী ঘৰ থকা কোনো ব্যক্তি যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰে তেনে মানুহক বিভাগীয় কৰ্মচাৰীৰ দ্বাৰা বিহিত ব্যৱস্থা লোৱা হ'ব। যদি আপোনালোকৰ পকী ঘৰ থাকে তেন্তে আপোনালোকে যদি আবেদন কৰে তেন্তে আপোনালোকৰ ঘৰ কিন্তু নাপায় আৰু বিভাগীয় কৰ্মচাৰীৰ দ্বাৰা আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কৈছে। 5 নম্বৰত চাওক যে প্ৰথম কিস্তি পোৱাৰ পিছত পীড়িত লেভেল পৰ্যন্ত কাম সম্পন্ন কৰিব লাগিব। আপোনালোকে প্ৰথম কিস্তি পোৱাৰ পিছত পীড়িত লেভেল পৰ্যন্ত কাম সম্পন্ন কৰিব লাগিব। আৰু 6 নম্বৰত কৈছে যে তৃতীয় কিস্তি টকা পোৱাৰ পিছত ঘৰৰ কাম সম্পন্ন কৰিব লাগিব। আৰু 7 নম্বৰত কৈছে যে ঘৰৰ কাম সম্পূৰ্ণ কৰি ফটো দিয়াৰ পিছতহে জব কাৰ্ডৰ টকা পাব। যদি আপোনালোকে ঘৰৰ কাম সম্পূৰ্ণ কৰি ফটো দিয়ে তেতিয়াহ'লেহে আপোনালোকে জব কাৰ্ডৰ পইচাখিনি পাব। আৰু 8 নম্বৰত কৈছে কি চৰকাৰী ঘৰ বনোৱাৰ সময়ত প্ৰকাশ কৰা অনুযায়ী বনাব লাগিব। আপোনালোকে চৰকাৰী ঘৰ যেতিয়া বনাব চৰকাৰৰ নিয়ম অনুসৰি আপোনালোকে ঘৰ কিন্তু বনাব লাগিব, নহ'লে আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই 8টা নিয়ম শুনিলে আপোনালোকে গম পালে। বন্ধুসকল, নিয়মকেইটা এইকেইটাই আছিল যে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটাকে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোৰে আগত চাবৰ কাৰণে, আৰু এটাকে শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আপোনালোকে যদি